কোনো মৰা নাই, নিজে নিজে পানী পৰি আছে। আমাৰ বিশালক পৰা চাব পাৰি আজি ছোৱালী ড্ৰেছ পিন্ধিছে পথাৰলৈ যাবলৈ। এয়া হৈছে মোৰ মালিকনী, এয়া হৈছে মোৰ খোলাইজনী। চাওক আমিনি মুখখন। নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু আমি পূৰা ভালে আছোঁ। আৰু আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি চাব পাৰি পূৰা মা ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ, কাৰণ আজি মই আহিছোঁ ঘৰ। আৰু আজি আমাৰ পথাৰত কঠীয়া ৰুই আছে আৰু আজি খেতি শেষ হ'ব, সেই বুলিয়ে ভাবি আজি খেতি ৰুবলৈ আহিলোঁ। আৰু ভিডিঅ'টো আজি পূৰা ধামাকা হ'ব, একদম স্কিপ নকৰি শেষলৈকে চাই থাকিব। তেতিয়াহ'লে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই আমাৰ ভণ্টি পলাইছে, চাব পাৰি পলাইছে এইজনী আমাৰ বিনা। নমস্কাৰ কৰি দিয়াচোন, নমস্কাৰ কৰি দিয়া। এইফালে আমাৰ বিশালক পৰা চাব পাৰি আজি ছোৱালী ড্ৰেছ পিন্ধিছে পথাৰলৈ যাবলৈ। এতিয়া আমি পথাৰলৈ গৈ আছোঁ, তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আজি পূৰা ধামাকা হ'ব। আৰু আমি এতিয়া গৈ আছোঁ পথাৰলৈ। আৰু এয়া মই কাপোৰ চেঞ্জ কৰি ল'লোঁ, অলপ জুম কৰি দিছোঁ। ইয়াত কঠীয়া ৰুই আছে, এতিয়া আমি কঠীয়া ৰুবলৈ গৈ আছোঁ। আৰু ঘৰটো হৈছে এইটো, ঘৰৰ পিছফালে লাগি আছে পথাৰখন। আৰু আপোনালোককো দেখুৱাই যাম, আপোনালোকে চাই থাকিব শেষলৈকে। এইপিনে পূৰা কঠীয়া ৰুই আছে। আৰু এতিয়া মানে আমি ইয়াতে এটা পথাৰতে চাহ খাম, চাহ খাবলৈ আহি আছে গোটেই মানুহখিনি। আৰু এতিয়া আপোনালোকক এজনকৈ চিনাকি কৰাই দিম, কঠীয়া কোনে কোনে ৰুই আছে। এয়া হৈছে মোৰ মালিকনী, এয়া হৈছে মোৰ খোলাইজনী। বিৰাট লাজ কৰে মানে। আৰু এয়া আইতা এগৰাকী ৰুই আছে। এইপিনে হৈছে আমাৰ বৌ, আমাৰ লগত আহিছিলে এয়া বিশালো এয়া পূৰা লাগি আছে, কঠীয়া ইও ৰুইছে। এইপিনে হৈছে মোৰ মা, এয়া। আৰু এইপিনে হৈছে এয়া কামিনী, চাওঁ কামিনী মুখখন। আৰু এইপিনে আছে দুজন, এই দুইজনে মোৰ বৌ হয়। আৰু আজি কঠীয়া ৰোৱা বতৰটো আজি খুবেই ভাল, ৰ'দজাক পাতলাকৈ ওলাইছে। আৰু অলপ আগত ডাৱৰীয়া হৈ আছিলে বতৰটো, আৰু বেছি দেৰি হোৱা নাই ৰ'দজাক ওলোৱা। আৰু পথাৰলৈ আহি বহুত বেছি ভাল লাগিছে। আৰু আপোনালোককো যিমান পাৰোঁ চেষ্টা কৰি যাম দেখুৱাবলৈ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আৰু এইখিনি হৈছে কঠীয়াতলি, এইখিনি চাই লওক, মই দেখুৱাই দিছোঁ আপোনালোকক। এইখিনি কঠীয়াতলি বুলি কয়, এইখিনি ৰোৱা হৈ গৈছে। আৰু পথাৰখন বহুত বেছি ডাঙৰ, আপোনালোকক অলপ দেখুৱাই দিছোঁ। এই এৰিয়াটোত, এই পথাৰখনত মানে বহুত সোনকালে খেতি কৰে। আৰু কাৰণটো এটাই, এই জেগাডোখৰ অলপ দ জেগা, ইয়াত পানী বহুত বেছি সোনকালে হয়। আৰু সেইটো কাৰণে খেতিটো বহুত সোনকালে কৰে ইয়াত। আৰু আমাৰ ইয়াত মানে এই আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ এৰিয়াত আমাৰ কঠীয়া ৰোৱা বুলি কয়। আৰু আপোনালোকৰ সেইফালে কি বুলি কয় কমেণ্ট এটা কৰি জনাব। আৰু এতিয়া মই গৈ আছোঁ, আগলৈ গৈ আছোঁ, তাত মানে হাল বাই আছে। আপোনালোকক অলপ দেখুৱাই দিম। আৰু এইপিনে জেগাডোখৰ মানে অলপ দ, সেইটো কাৰণে সেইবিলাক আপোনালোকে দেখি পাইছে অলপ আগত, গোটেই পানী হৈ আছে। পানীৰ মাজতে ৰুইছে আৰু কঠীয়া। আৰু মোৰ মানে মানুহজনী ককায়েকৰ ওচৰলৈ গৈ আছোঁ, তাতে হাল বাই আছে। আৰু চাওঁ অলপ ময়ো যদি হাল বাব পাৰোঁ। আৰু পানীখিনি মানে পূৰা একদম গৰম হৈ গৈছে, ডাৱৰীয়া বতৰ যদিও পানীখিনি পূৰা গৰম। আৰু এইফালে পূৰা মানে হেৰি কৰি আছে, এইফালে কঠীয়া পূৰা ৰুই আছে। আৰু এইফালে পানীটো অলপ বেছি দেখিছে ন আপোনালোকে, জেগাডোখৰ দ যে। এয়া হৈছে মোৰ মানুহজনী ককায়েক, ইয়াত এতিয়া হাল বাই আছে। আৰু এতিয়া মানে ট্ৰেক্টৰখন চলাম, আৰু চলাই চাম আৰু পাৰোঁনে নোৱাৰোঁ। আৰু আপোনালোককো দেখুৱাই যাম। আৰু বহুত বেছি গৰম লাগিছে, পূৰা মানে ঘামি গৈছোঁগৈ। আৰু এতিয়া মানে মেচিনটো ষ্টাৰ্ট দিব। চলাই ভালে লাগিলে। আৰু যিহেতু মই প্ৰথম চলাইছোঁ, সেইটো কাৰণে অলপ অসজা লাগিছে। আৰু সদায় চলালে মানে আহি যাব। আৰু আমাৰ যিহেতু খেতি নাই, সেইটো কাৰণে আমি এতিয়া সদায় নচলাওঁ। কিন্তু খেতি কৰা বহুত কষ্ট আছে, আৰু ইয়াত মানে বহুত বেছি গৰম লাগিছে। আৰু ৰ'দ দিলে মানে কি হ'ব চিন্তা কৰক আপোনালোকে, আজি ডাৱৰীয়া বতৰতে ইমান গৰম লাগিছে। আৰু মই পূৰা ঘামি গৈছোঁগৈ। আৰু এতিয়া মানে এইডৰা ৰুই আছিলে, এইডৰা এতিয়া ৰোৱা হৈ গ'ল।
আৰু এতিয়া এইডৰা ৰুব, এইডৰা ৰুই পিনে ছুটি। আৰু ইয়াত মানে কি দিনৰ দিনটো নোৰোৱে, অকল এবেলা কৰে, এবেলা কৰি পিনে ছুটি ইয়াত। আমাৰ সেইটো চাইডে আকৌ দিনৰ দিনটো ৰুব লাগে। আৰু মই মানে কেইটামান কঠীয়া ৰুই থৈ যাব লাগিব, আকৌ ধান কটা ছিজনত আহোঁতে কাটিব লাগিবতো। সেইটো কাৰণে মই কেইটামান ৰুই দিছোঁ আৰু আহিব লাগিব। এতিয়া কেইটামান ৰোৱা হৈ গ'ল আৰু কেইটামান ৰুই দিওঁ। আৰু শেষ হ'বলৈ হৈছে আৰু অলপ আছে। আৰু আজি মানে 4ডৰা ৰুলে এবেলাত। আৰু মানুহ এইখিনি দেখিছে নহয়, 7জন মানুহ ৰুলে আজি। আৰু এতিয়া পূৰা একদম শেষ হৈ গ'ল, আজিলৈ মানে ছুটি আৰু আকৌ কাইলৈ ৰুব বুলি কৈছে। কাইলৈ দিনটো ৰুলে মানে শেষ হৈ যাব। আৰু মাহঁতৰ মানে ইয়াত দুপুৰা মাটি আছে, দুপুৰা মানে আপোনাৰ 8 বিঘা মাটি আছে টোটেল। আৰু 8 বিঘা মাটিত খেতি কৰে। আৰু মানে অলপ মাজলৈ আছে বৰ্তায়েকৰ মাটি আছে, সেইফালে খেতি কৰি আছে দূৰত। বৰ্তায়েকৰ মাটি আছে বহুত আছে, 12 বিঘামান আছে মাটি। 12 বিঘা নহয়, 18 বিঘা বুলি কৈছে, 18 বিঘা আছে। অলপ মাজলৈ আছে, মাজত খেতি কৰি আছে, হাল বাই আছে মাজত। আৰু এতিয়া পটাপট গা পা ধুই লওঁ, গা পা ধুই আকৌ মমাহঁতৰ ঘৰলৈ যাম। আৰু আপোনালোকক মমাহঁতৰ ঘৰত গৈ ডাইৰেক্ট লগ পাই আছোঁ তেতিয়াহ'লে। আৰু এতিয়া গা পা ধুই ভাত পানী খাই এতিয়া ডাইৰেক্ট আহি গ'লোঁ, এয়া মমাহঁতৰ ঘৰলৈ আহিলোঁ। আৰু এইপিনে আপোনালোকক মই দেখুৱাই দিছোঁ, মমাহঁতৰ ঘৰ মানে ইয়াত ঘৰ পাইছে, চৰকাৰী ঘৰ। এতিয়া এই তাকে ঘৰৰ কাম লাগি আছে। আৰু আধাখিনি হৈছে আৰু আধাখিনি আছে এতিয়াও। এতিয়া মমাহঁতৰ ঘৰ এতিয়া বনাই আছে। এইফালে আমাৰ চুনচুনি এয়া বহি আছে। আৰু এয়া হৈছে মোৰ মালিকনী। আৰু এতিয়া অকণমান 5 মিনিটমান পিছত এই মমাৰ ঘৰলৈ যাম, আপোনালোকক তাতো দেখুৱাম বাৰু। আৰু মমাহঁতৰ এইটো এটা বহুত ডাঙৰ ফিচাৰী হয়, ইয়াত মাছ মেলে। ইয়াত এতিয়াও ডাঙৰ মাছ আছে, মাজে সময়ে 2এটা ওলায়। আৰু এটা মই আপোনালোকক এটা বস্তু দেখুৱাই দিছোঁ, দিহিং নৈ পানী বাঢ়ি আছে। আৰু বাঢ়ি থাকিলে মানে কি হয়, টিউবেলৰ পৰা নিজে পানী ওলায়। মানে টিউবেল মাৰিব নালাগে, অট'মেটিক দিনে ৰাতিয়ে নিজে পানী পৰি থাকে, অট'মেটিক নিজে পানী পৰে। এইটো হৈছে টিউবেলটো। আৰু মানে ইয়াত মানে পাইপ এটা লগাই দিছে, এই পাইপটো এনেকৈ গৈ পিনে ইয়াত পানী পৰি আছে। আৰু মমাহঁতৰ মানে এতিয়া অকল হাল বাই আছে, কঠীয়া এতিয়ালৈকে ৰোৱা নাই। নহ'লে পথাৰত গৈ পিনে আপোনালোকক দেখুৱাবলৈ পাৰিলোঁ হ'লে। আৰু এতিয়া পথাৰলৈ গৈও লাভ নাই, কঠীয়া যিহেতু ৰোৱা নাই। আৰু এতিয়া গৈ আছোঁ এই মামীৰ ঘৰলৈ যাম। এতিয়া আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। তেতিয়াহ'লে ডাইৰেক্ট মামীহঁতৰ ঘৰত গৈ লগ পাই আছোঁ আপোনালোকক। মোৰ 2 নম্বৰ মমাৰ ঘৰ এয়া। আৰু এতিয়া প্ৰথমতে যিটো ঘৰত সোমাইছিলোঁ সেয়া হৈছে 4 নম্বৰ মমা। আৰু একেবাৰে সৰু মমাৰ ঘৰ হৈছে এইটো ঘৰটো। আৰু এই ভঁৰালটো যে দেখিছে, এই ভঁৰালটোৰ ইটো চাইডে পকা ঘৰ এটা বনাই আছে। এই সৰু মমাৰ ঘৰটো পিছফালে বনাইছে এতিয়া, চৰকাৰী যিটো ঘৰ পাইছে। 2 নম্বৰ মমাও পাইছে, আৰু মমাও ঘৰটো বনাই আছে ভিতৰে। আপোনালোকক মই সোমাই গৈ দেখাম বাৰু। আৰু একেবাৰে ডাঙৰ মমা এজন আছে, আৰু তেওঁ ধেমাজিত থাকে। আৰু ইয়ালৈ মাজে মাজে আহে বাৰু। আৰু এতিয়া ভিতৰলৈ গৈ আছোঁ, ভিতৰলৈ গৈ আপোনালোকক দেখুৱাই আছোঁ। আৰু আগফালে এয়া দোকান এখনো আছে। আৰু ভিতৰডোখৰ একেবাৰে অৱস্থাই নাই, যিহেতু ঘৰ বনাই আছে। এইবিলাক দেখিছেনে, ভীম দি মেলি থৈছে এতিয়া। আৰু কাৰেণ্টটো মানে নাই, সেইটো কাৰণে বেছি আন্ধাৰ হৈছে। আৰু এতিয়া ইটা গাঁঠিবলৈ আছে, অকল ভীমকেইটা দিয়া হৈছে এতিয়া। আৰু এইপিনে মামী বহি আছে। আৰু এয়া ওচৰতে মোৰ আৰু এজনী মামী আছে, ঘৰটো এই ওচৰতে। আৰু আপোনালোকক এতিয়া পিছফালে গৈ দেখাম। আৰু ভিতৰত যিহেতু কাম চলি আছে, সেইটো কাৰণে পাকঘৰটো এতিয়া ইয়াতে বনাই ল'লে। আৰু আপোনালোকে ইয়াত ধুনীয়াকৈ একদম স্পষ্ট দেখা পাব, টিউবেলৰ পৰা পানী চাওক নিজে পৰি আছে। আৰু এতিয়া মানে দিহিং নৈ পানীটো যিহেতু বাঢ়ি আছে, বাঢ়ি থকাৰ কাৰণে পানীটো বেছি স্পীডত আহিছে। আকৌ পানীটো যেতিয়া কমি যাব, তেতিয়া আকৌ টিউবেলৰ পৰা পানী মানে নহা হৈ যাব, বন্ধ হৈ যাব। মামীয়ে এতিয়া ইয়াক গাখীৰ গৰম কৰিছে। মামী এতিয়া কঠীয়া ৰুইছে নাই? কঠীয়া তুলিলে, ৰোৱা নাই এতিয়ালৈকে? কালি ৰুব। আৰু মামীহঁতৰ এতিয়া কাইলৈৰ পৰা এতিয়া কঠীয়া ৰুম বুলি কৈছে। আৰু এই মামীহঁতৰ মানে 2.5 বিঘা মাটি খেতি কৰে, আৰু কাইলৈৰ পৰা মানে ৰুম বুলি কৈছে। এতিয়ালৈকে ৰোৱা নাই। আৰু সেইটো কাৰণে আপোনালোককো দেখুৱাব নোৱাৰিম। আৰু আজিলৈ ইমানেই আছিলে ভিডিঅ'টো। যদিহে চাই ভাল পালে লাইক, শ্বেয়াৰ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ বাই বাই।